গাইজ আপোনালোকে চাগে এই ৱাটাৰফল বুলি ভাবিছিলে, এইটো ৱাটাৰফল নহয়, পানী বাল্টিং ৰেডিমেড চপৰা থাকে, এইবোৰ কিনি আনো আমি। ক'ৰপৰা কিনি আনিছোঁ কৈ দিয়া। এইটো হৈছে জালি আৰু এখন চাইকেল। তো গাইজ এইটো ভূমিকম্প বুলি নাভাবিব আকৌ, মই ফেকে দিছোঁ। ৰাইডাৰ হয়, প্ৰ' ৰাইডাৰ দেখিছে আপোনালোকে, খালী থাকে মানে এতিয়া আৰু ইয়াত। হেল্ল' বন্ধুসকল, কি খবৰ তোমালোকৰ? তো বহুত দিনৰ মূৰত কেমেৰা আগত আহিছোঁ, ভয়ো লাগিছে চাগে, ভয় নালাগে বাৰু। এই মানে কি হ'ল কেছটো, আজি কাতি বিহু যে, চ' ভাবিলোঁ কি ঘৰতে আছোঁ, ব্লগ এটা বনাওঁ। বহুত দিন ব্লগো দিয়া নাই মানে, এনেই ক'লে গ'লেও ব্লগ বনোৱা নহয় মানে, ভাবিলোঁ কি আজি ব্লগ এটা দিওঁ, বহুত দিন ইউটিউবত ভিডিঅ' দিয়া নাই। চ' ঘৰৰ আগফালে বহি আছোঁ। প্ৰথমতে সকলোকে কাতি বিহুৰ শুভেচ্ছা দিলোঁ। আৰু কাতি বিহুটো মানে এনেকৈ উদযাপন কৰে মানুহে, কাতি বিহুত মাহটোত মানে এই মাহটোত কাৰো হাতত মানে কঙালী হৈ থাকে আৰু মানে চব উদং হৈ থাকে। চ' কাতি বিহুটো ইমান খাচকৈ উদযাপন কৰা নহয়, বাকী বিহুবিলাক আমি যেনেকৈ ফূৰ্তি ফাৰ্তা কৰোঁ এইবোৰ কৰা নহয়। তো আমাৰ ঘৰতো এনেকৈ পতা হোৱা নাই মানে কাতি বিহু বুলি, এনেই নিয়মটো কৰিছোঁ, চবকতে চাগে এনেকৈ পাতে আৰু। তো এইফালে আমাৰ ভাইটি আছে, ভাইটিয়ে তুলসী তল হেৰি কৰি আছে, আচ্ছা মানে তুলসী তলত ৰুই আছে তুলসী। চ' আজি এনেই জাষ্ট ব্লগ এটা বনাইছোঁ, আপোনালোকে চাওক ভিডিঅ'টো কেনেকুৱা মানে জনাওক। তো গাইজ এফালে আমাৰ পোৱালীয়ে লৈ আহিলে এইটো তুলসী পুলি, আৰু ৰুব লাগিব। ৰুই পেলাই এইটো ভেটিটো ডাঙৰকৈ দিব লাগিব নহয়, আৰু কি কৰিবি। এয়াই ৰুই আছে, এখন কোৰখন লৈ ল। তো মই অকণ সহায় কৰি দিছোঁ, ইয়াত সহায় নাই কৰা, কেমেৰা কৰি সহায় কৰি দিছোঁ। চাটি দি দিয়া এনেকৈ স্পীডত দিম। দুপৰীয়া সময়, আবেলি সময় এইফালে মোৰ বসন্তী আছে, এইটো ৰাস্তা, মানুহ অহা যোৱা কৰি থাকে। তো এইটোৱে আমাৰ ঘৰ আৰু ঘৰৰ পৰিৱেশটো। এইফালে আমাৰ পোৱালীয়ে কামত লাগি আছে। তো সন্ধিয়া হ'লে চাকি তাকি জ্বলোৱা হ'ব আৰু, এতিয়া এনেই থুলমূলকৈ কৰিছোঁ, বেছি হেৰি কৰা নাই আৰু। চাকি তাকি জ্বলাম আৰু এনেই বুট কেইটামান উলিয়াব। মাটিটো উলিয়াবি আৰু। মাটি জেগাতে খান্দি ভেটি বনাই দিছে, বৰ বেলেগ মানে, মাথাটো বেলেগ। মাটি আনিবলৈও অকণমান ধৈৰ্য নাই ন তোমাৰ। মানে মাটি কমি গৈছে, চ' অলপ মাটি নিব লাগিব। আমাৰ ৰেডিমেড চপৰা থাকে, এইবোৰ কিনি আনো আমি। ক'ৰপৰা কিনি আনিছোঁ কৈ দিয়া। এফেক্টটো দি আছোঁ মানে, ই মাৰি আছে যে। ভাইটি ইমান জোৰছে জোৰছে নামাৰিবা, ভাগি থাকিব। এইটো তুমি ফাইনেলটো কেতিয়া হ'ব মানে, অথনিৰ পৰা ৱেইট কৰি আছে ৰাইজে, সোনকালে কৰা। প্লাষ্টাৰ মাৰি আছে ন, এতিয়া প্লাষ্টাৰটো মাৰিবলৈ আছে। তো গাইজ আপোনালোকে চাগে এই ৱাটাৰফল বুলি ভাবিছিলে, এইটো ৱাটাৰফল নহয়, পানী বাল্টিং খেলি। তো গাইজ এয়া আমাৰ প্ৰায় কমপ্লিট হৈছেগৈ আৰু, বেছি টাইম লগা নাই এইটো। তো গাইজ এইটো ভূমিকম্প বুলি নাভাবিব আকৌ, মই ফেকে দিছোঁ। তো গাইজ আমাৰ ফাইনেলি কমপ্লিট হৈ গ'ল, এইটো কমপ্লিট হৈ গ'ল। ৰাতিকৈ ইয়াত চাকি জ্বলোৱা হ'ব অকণমান টাইম পিছত, আৰু আমাৰ পথাৰত চাকি জ্বলোৱা হ'ব, ঘৰ আগফালে জ্বলোৱা হ'ব। আমাৰ এতিয়া আমাৰ ভাইটি হৈ গ'ল কাম চাম কৰি, ভৰি হাত ধুই আছে, হৈ গ'ল নেকি, কমপ্লিট হৈ গ'ল। তো এতিয়া কি কৰিব লাগে, বুট তিয়াব লাগে। তো গাইজ এয়া বুট, এইটো সন্ধিয়াৰ কাৰণে। ত' সন্ধিয়া লাগিব, সেইকাৰণে তিয়াই দিওঁ। এতিয়াৰ পৰা তিয়াই থ'লে সন্ধিয়ালৈ মানে কোমল হ'বগৈ, সেইটো তিয়াই দিওঁ। ত' এইটো আনবক্সিংটো কৰি লৈছোঁ, তাৰপিছত দাদা ৰাতিকে চিঙৰা বুনিয়া ভাজি আনিব, খাম আৰু। পানীটো দি দিয়া হয়, ৰাতিকৈ খাব লাগিব। দুপৰীয়া টাইম হৈ আছে, আৰু
আৰু গাঁওখনৰ পৰিৱেশ এইটো ৰাস্তা মানুহ অহা যোৱা কৰি আছে আমাৰ ঘৰটো এইটো হা আৰু এইজন কোন আহিলে এইজন আহি গ'ল নিয়ৰনীল বৰা ভাইটি ক'ৰপৰা বিহু খাইছা বিহু পাতিছানে বিহু পুৰা তামান কৈছোঁ পুৰা খাই আছোঁ য'তে ত'তে আৰু তুমি বাৰু খাইছা ৰাইজক খোৱাটোহে মেইন কথা তো মানুহেতো খায়েই বাৰু ৰাইজক নোখোৱাই আজিকালি তো আজিকালি নহয় চৰি আজি মানে কি কৰিলা তুমি আজি মই তোমাৰ প্ৰথমতে তুলসীত ৰুলো মানে ৰুই পিনানি তোমাৰ লুলো নহয় আকৌ ৰুলো তাৰপিছত তোমাৰ মই মচি কৰি আকৌ এতিয়া ৰাতিকে চাকি তাকি জ্বলাম সেৱা কৰিম আৰু কাতি বিহু পালন কৰিছোঁ আৰু আপোনালোক সকলোকে শুভেচ্ছাটো জনাইছোঁ আৰু দেই এইটো হৈছে জালি আৰু এখন চাইকেল তো নিয়ৰ ভাই আমি কি ভাইটি মাছ ধৰিবলৈ আনিছানে এইটো কিহত আমাৰ ইয়াত জালি তোমাৰ ব্যৱহাৰ হয় মানে খেৰনাত ব্যৱহাৰ হয় তোমাৰ চাহপাতনাত ব্যৱহাৰ হয় মই এতিয়া পাত আনিবলৈ যাওঁ মানে সেইকাৰণে আনিছোঁ মানে মই জানো যেনিবা এনেই নাজানো বুলি তোমাক সুধিছোঁ দেই তো এইবোৰ জালিটো আমাৰ পাত চাত অনাত ব্যৱহাৰ হয় তো ই বিহু বুলি পাত আনিবলৈ যায় সেয়াই আৰু দেই বিহু মজা হৈ আছে কৈছোঁ নহয় এতিয়া বিহু খাইছোঁ তেল পিঠা খাইছোঁ চব পিঠা খাইছোঁ মানে আপোনালোকে খাইছেনে নাই কমেণ্ট কৰক এয়া সি ক'লে আৰু তেল পিঠা চেল পিঠা চব খাইছে এই নিয়ৰ ভাই গৈছে মানে তাৰ পাত আনিবলৈ গৈছে পাত আছে সিহঁতৰ বাগানত পাত আনিবলৈ গৈছে চ' এইফালে মোৰ বাইকখনো আছে মানে আজি অকলে বহি আছে বেচেৰা কোনো বিহু চিহু খাবলৈও মতা নাই তো চালফ্ৰেণ্ডো নাই বিহু খাবলৈ তো এয়া ঘৰতে আছোঁ আৰু এনেই লাহে সন্ধিয়া হৈ গ'ল আৰু এতিয়া চাকি জ্বলোৱা টাইম হৈ গ'ল হ'লে আমাৰ ভাইটি পোৱালি হৈ গ'ল চাকি লৈ আহিলেহি তো গাইজ আমাৰ এয়া সন্ধিয়া হৈ গ'ল তো ভাইটিয়ে চাকি লৈ তো গাইজ এয়া বাগানত জ্বলাবৰ কাৰণে দুগজ চাকি আমি এক্সট্ৰাকৈ লৈছোঁ 2000 years অন্ধকাৰ হৈ আছে তো ৰাতি হৈ গ'ল মানে অকণ দেৰি হৈ গ'ল তো ভিউ এটা চাওকচোন আকাশখন চাওক না গাইজ আকাশখন চাওক না পুৰা নীলা হৈ আছে আমি পাই গ'লোহি আমাৰ বাগান এইখনেই ৰাতি হৈ গ'ল চ' কোৱালিটি মানে একো নাহিব নেদেখিব চাগে বাগানৰ মুখৰ আগত আমি চাকি জ্বলাম এই দুগছ আনিছোঁ জ্বলাব লাগে দিয়া পোৱালি মেচ মাৰা জ্বলাইছে আমাৰ গাইজ নকৰিবা দেই few inches later কেৱলে তোমাৰ অপৰাধী নাৰায়ণ সেয়া আৰু সৰু সুৰাকৈ আমি এনেকৈ উদযাপন কৰিছোঁ আৰু ভিডিঅ'টোৰ যোগেদি আপোনালোকক এনেই দেখালোঁ আৰু কাতি বিহুটো কেনেকৈ উদযাপন কৰিছোঁ মানে আমি আপোনালোকেও সকলোৱে চাগে এনেকৈ উদযাপন কৰিছে তো আকৌ এবাৰ সকলোকে মানে আমাৰ কাতি বিহু অৰ্থাৎ কঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই বেছি মানে বহুত দিনৰ মূৰত মই ভিডিঅ' বনাইছোঁতো তো বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো তো যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো চাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ' দিব পৰা নাই হ'লেও লাহে ভিডিঅ' দি আছোঁ তো বাই বাই টাটা